वेलकम बैक ट्रेडार अन्य এটা এনালাইসিস ভিডিওলৈ সকলোকে স্বাগতম জনাইছো আমি কালি কেনেকৈ ট্ৰেড কৰিম হেতুৰ বিষয়ে আমি এনালাইসিস কৰাৰ আগতে আজি আমি কত ব্যাংক নিফটিত অপৰচুনিটি পাইছিলো তাক আজি আমি চাম মাৰ্কেট ইয়াত ওপেন হৈ আপফালে গৈ আছিল আৰু যাব নোৱাৰি পৰিলে তাৰ প্ৰায় পৰি আছিল আৰু ইয়াত ৰিটেষ্ট কৰিলে তাৰছত আৰু আকৌ এবাৰ পৰিলে হেতু আমি গম পাইছো বাৰু তাৰছত আমি কত অপৰচুনিটি পাইছিলো হেতু আমি চাম যদি ইয়াৰ পৰা আমি ট্ৰেন্ড লাইন ড্ৰ কৰি দিও ইয়াৰ পৰা ইয়ালৈকে ইয়াত ৰেজিস্ট্যান্স আৰু ইয়াত ৰেজিস্ট্যান্স ব্ৰেক কৰিছে তো আমি ইয়াত এটা ট্ৰেড লব পাৰিলো হয় ইয়াত আমাৰ এটা ট্ৰেড হলে ওকে এটো এটা আমি ট্ৰেড পালো হয় তাৰছত আৰু এটা আমি ট্ৰেড পালো হয় যদি আমি ফিবোনাচি লগাও ইয়াৰ পৰা ইয়ালৈ যদি ফিবোনাচি লগাও তেতিয়া ইয়াত 50% লৈকে ৰিটেষ্ট কৰিছে তো 50% ৰিটেষ্ট কৰাৰ উপৰিও আৰু 200 EMA ইয়াত আছে তো আমি ইয়াত এটা সেল কৰিব পাৰিলো হয় ইয়াতো এটা আমি অপৰচুনিটি পাইছিলো এটো এটা তাৰ পিছত আমি যদি চাও 5 মিনিট ক্যান্ডেলত কালি ভিডিওত মই কৈছিলো এটো এটা সাপোর্ট আছে বুলি আৰু সাপোর্টটো ব্ৰেক কৰিছে ইয়াত তো ইয়াতো আমি এটা ট্ৰেড লব পাৰিলো হয় এটো ৰেজিস্ট্যান্স আছে ইয়াত সাপোর্ট হৈ গল আৰু ইয়াত সাপোর্ট ব্ৰেক কৰিছে তো আমি ইয়াত এটা ট্ৰেড লব পাৰিলো হয় যেতিয়া নেকি সাপোর্ট ব্ৰেক কৰিছে হেতু সময়ত এটা ট্ৰেড লব পাৰিলো হয় 5 মিনিট ক্যান্ডেলত ইয়াত এটো এটা তাৰছত আৰু যদি আমি 1 মিনিটত যাও তাৰছত ইয়াৰ পৰা আমি ট্ৰেন্ড লাইন ড্ৰ কৰিম তেতিয়া হলে ইয়াতো এটা আমি ট্ৰেন্ড লাইন ব্ৰেক হোৱাত আমি ট্ৰেড লব পাৰিলো হয় ইয়াত ৰেজিস্ট্যান্স আৰু ইয়াত ৰেজিস্ট্যান্স ব্ৰেক কৰিছিলে হেতু সময়ত আমি ট্ৰেড লব পাৰিলো হয় এইটো তো এইকেইটা আমি ট্ৰেড লব পাৰিলো হয় আজিৰ দিনত তো আমি কালিৰ কাৰণে প্ল্যানিং কৰিম কত সাপোর্ট আৰু ৰেজিস্ট্যান্স আছে আমি তাক প্ৰথমতে চাই লওঁ প্ৰথমতে আমি 15 মিনিট টাইমত যাম মই হেকিটা ভিডিওত আপোনালোকক কৈছিলো যে 200 EMA সাপোর্ট লৈ মার্কেটে আপত গৈ আছে আৰু সেম আজিও তাতে সাপোর্ট লৈ আপত গৈ আছে এটো এটা সাপোর্ট হিচাপে কাম কৰি আছে আৰু কালি আমি সাপোর্ট আৰু ৰেজিস্ট্যান্স ড্ৰ কৰি থৈ দিছিলো ইয়াত সাপোর্ট আৰু ৰেজিস্ট্যান্স আমি ড্ৰ কৰিছিলো তো যেটো নেকি সাপোর্ট আছিল এই সাপোর্টত ওপৰতে আজি মার্কেট ক্লোজ কৰিছে তো কালাৰ কাৰণে আমি ভাবিছো যে মার্কেটে গ্যাপ আপ ওপেন হ'ব তো যেতিয়া নেকি গ্যাপ আপ ওপেন হ'ব তেতিয়া আমি ইয়াত ট্ৰেড লব পাৰিম যেতিয়া নেকি এইটো ব্ৰেক কৰিব হেতু সময়তে আমি ট্ৰেড লম বা বুলিশৰ কাৰণে আমি ট্ৰেড লব পাৰো আৰু যেতিয়া নেকি গ্যাপ ডাউন যদি হয় কেনেবাকে গ্যাপ ডাউন যেতিয়া হয় তেতিয়া হলে ইয়াত যেতিয়া এই ট্ৰেন্ড লাইনটো ব্ৰেক হ'ব হেতু সময়ত আমি সেল সাইডে আমি যাব পাৰো ইয়াত সেল সাইডে যাব পাৰো তো কালিৰ কাৰণে আমাৰ প্ল্যানিং বিলাক এনেকুৱা হয় ইয়াত যদি ওপেন হয় মার্কেট তেতিয়া হলে যেতিয়া নেকি এইটো আপত যদি কেনেকৈ যায় তেতিয়া হলে আমি বাই কৰিম আৰু যদি ইয়াৰ গ্যাপ ডাউন হয় ওপেন হয় তেতিয়া হলে আমি ইয়াত সেল কৰিবৰ কাৰণে আমি চাম ওকে ট্ৰেডাৰ তো কালিৰ কাৰণে হেখিনি আমাৰ প্ল্যানিং আছে আৰু যেতিয়া নেকি সাপোর্ট আৰু ৰেজিস্ট্যান্স যেতিয়া ব্ৰেক হয় তেতিয়া আমি 1 মিনিট টাইমত গুছি যাম আৰু যেতিয়া ইয়াত বুলিশ প্যাটাৰ্ন বনিব হেতু সময়ত আমি ট্ৰেড লম আৰু যেতিয়া নেকি ইফালে ব্ৰেক হয় তেতিয়া হলে ব্ৰেক ডাউন দিয়ে তেতিয়া হলে আমি যেতিয়া বিয়াৰিশ প্যাটাৰ্ন বনিব হেতু সময়ত আমি ট্ৰেড লম
তো সেইবিলাকে কালিৰ কাৰণে আমাৰ প্লেনিং আছে। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।